হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম টু MJ ছাৰ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰিসংখ্যাৰ পৰা 4টা MCQ আলোচনা কৰিম আৰু ইয়াৰে 2টা MCQ একেবাৰেই সহজ। তো ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নং প্ৰশ্নটোত আছে, এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ তথ্যখিনিৰ বহুলক সুধিছে। বহুলক মানে যিটো মান তথ্যখিনিৰ মাজত সৰ্বাধিকবাৰ ওলায়। আমি যদি চাব যাওঁ ইয়াত 3 কেইবাৰ ওলাইছে, ইয়াত 1 বাৰ 2 বাৰ আৰু 3 বাৰ, অৰ্থাৎ 3টো সৰ্বাধিকবাৰ ওলাইছে। গতিকে এই তথ্যখিনিৰ বহুলক হ'ব 3। এইবাৰ আমি 2 নং প্ৰশ্নটোলৈ আহিছোঁ। 2 নং প্ৰশ্নটোত আছে, এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব। তোমালোকে যদি চাবা যে ইয়াত মধ্যমা হ'ব 33 আৰু বহুলক হ'ব 45 হ'লে মাধ্য উলিয়াব দিছে। আমি মধ্যমা, বহুলক আৰু মাধ্যৰ এটা যি পাৰিসংখ্যিক সম্বন্ধ আছে সেইটো মই তোমালোকক এটা মনত ৰাখিবলৈ এটা ট্ৰিক দিছিলোঁ। সেইটো এনেকুৱা, ম ব মা 32। শুনিবলৈ অলপমান ফানি, তথাপিতো ম ব মা 32। এতিয়া ম ব মা 32ৰে তোমালোকে কেনেকৈ মনত ৰাখিব পাৰিবা এই পাৰিসংখ্যিক সম্বন্ধটো। মানে তোমালোকে চাবা, মতে তোমালোকে দিব লাগিব মধ্যমা ইকুৱেল বতে বহুলক প্লাছ মাতে মাধ্য। এতিয়া তোমালোকে এটা কাম কৰিবা, এই যে 32 আছে, 3 আছে, 3 আছে মানে আমি চাব লাগিব ইয়াত 3টা আখৰ ক'ত আছে। মধ্যমাত 3টা আখৰ আছে, তো ইয়াত আমি 3 দিম। তাৰপিছত কি আছে 2, ইয়াত 2টা আখৰ ক'ত আছে মাধ্যত, তো আমি ইয়াত কি দিম 2। এতিয়া ইয়াত মধ্যমা কিমান দিয়া আছিল, মধ্যমা আছিল ইয়াত 33 আৰু বহুলক 45। আচ্ছা, মধ্যমা 33 হ'লে 3 × 33 ইকুৱেল বহুলক কিমান আছিলে আমাৰ, বহুলক 45 প্লাছ 2 × কি মাধ্য। আমাক মাধ্যটো উলিয়াব দিছে, সেইকাৰণে আমি মধ্যমা আৰু বহুলক বহুৱাব লাগিব। 33 3 × 99, 45টো এইফালে এড হৈ আছে, এইফালে আহিলে কি হ'ব, ছাবট্ৰেক্ট, বিয়োগ হৈ যাব। আৰু ইয়াত কি থাকিব 2 × মাধ্য। এতিয়া তোমালোকে যদি চোৱা 99ৰ পৰা 45 যদি বিয়োগ কৰোঁ, 9ৰ পৰা 5 বিয়োগ দিলে আমি কি পাম 4, 9ৰ পৰা 4 বিয়োগ দিলে আমি কি পাম 5। ঠিক আছে, 2টো ইফালে কি হৈছে পূৰণ, এইফালে আহিলে কি হ'ব হৰণ, আৰু ইফালে কি থাকিলে মাধ্য। এতিয়া যদি আমি চাওঁ 2ৰে যদি আমি 54ক যদি আমি হৰণ দিওঁ, 2 27 গুণ 54, অৰ্থাৎ ইয়াত মাধ্য কিমান হ'ল 27। তো অপশ্যন চি। 3 নং প্ৰশ্নটোত দিয়া আছে 1, 2, 3, 4, মানে 1 2 3 4 ... এনৰ মাধ্য বা গড় হ'ল। এতিয়া 1 2 3 4 ... দিয়া আছে মানে আমি স্বাভাৱিক সংখ্যাৰ মাধ্য বা গড় উলিয়াব লাগিলে আমি ইয়াৰে কোনটো পদ্ধতি অৱলম্বন কৰিব লাগিব। স্বাভাৱিক সংখ্যাৰ মাধ্য বা গড় উলিয়াব লাগিলে আমি অপশ্যন এটো, অপশ্যন এত থকা যিটো পদ্ধতি সেইটো আমি প্ৰয়োগ কৰিব লাগিব। কেনেকৈ, এটা মই তোমালোকক উদাহৰণৰ জৰিয়তে বুজাই দিছোঁ। ইয়াত ধৰি লোৱা হ'ল স্বাভাৱিক সংখ্যা 1 2 3 4 5। এই স্বাভাৱিক সংখ্যা 5লৈকে আমি ইয়াৰ গড় উলিয়াব লাগে। গড় উলিয়াব লাগিলে আমি এইকেইটা কি কৰিব লাগিব, যোগ দিব লাগিব। যোগ দিছোঁ, কেইটা সংখ্যা যোগ দিছোঁ আমি ইয়াত 5টা সংখ্যা, তো ইয়াক 5ৰে হৰণ দিব লাগিব। এতিয়া যদি আমি যোগ কৰোঁ, 5 4 9, 9 3 12, 12 2 14, 14 1 15, আৰু 15ক যদি আমি 5ৰে হৰণ দিওঁ, 5 3 গুণ 15, মানে কি ওলাব এনচাৰ 3। এইটোকে যিমান ইয়াততো 5টাহে আছে, কেতিয়াবা আমি স্বাভাৱিক সংখ্যা 100টাৰ হওক, স্বাভাৱিক সংখ্যা 1000টাৰ হওক, স্বাভাৱিক সংখ্যাটো অসংখ্য, স্বাভাৱিক সংখ্যা কেতিয়াও শেষ নহয়। গতিকে এনেকুৱা ক্ষেত্ৰত যদি আমি গড় উলিয়াব লাগে, আমাৰতো এনেকৈ লিখিব লাগিলে আমাৰ বহুত সময়ৰ অপচয় হ'ব। সেই ক্ষেত্ৰত আমি n+1/2 পদ্ধতিটো অৱলম্বন কৰিব পাৰোঁ। এতিয়া এইটোৰ ক্ষেত্ৰত মই প্ৰমাণটো দি আছোঁ। ইয়াৰ আমি 5ম পদলৈকে যোগফল উলিয়াব লাগে, মানে 5ম পদলৈকে 5লৈকে, তো 1ৰ পৰা 5লৈকে উলিয়াব লাগে। গতিকে n কি হ'ব ইয়াত 5 প্লাছ 1 বাই কি হ'ব 2, 5 + 1 2, 5 + 1 কি হ'ব 6। 6ক যদি আমি 2ৰে হৰণ দিওঁ, 2 3 গুণ কি 6,
3 হ'ব। তো ইয়াৰ এনচাৰ আৰু ইয়াৰ এনচাৰ সেম, কিন্তু এইটো আমাৰ কম সময়ত ওলাব আৰু এইটোত যিমানে সংখ্যা সিমানে আমি যোগ কৰিব লাগিব। তো এইটো আমাৰ বেছি সহজ পদ্ধতি n+1/2। এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ। এইবিলাক এতিয়া তথ্যখিনিৰ বহুলক সুধিছে আমাক। আমি যদি চাব যাওঁ, বহুলক মই তোমালোক আগতে কৈছোঁ, যিটো মান সৰ্বাধিকবাৰ ওলায়। ইয়াত সৰ্বাধিকবাৰ ওলোৱা মান কোনটো? 2 2 2 2 তিনিবাৰ ওলাইছে। গতিকে এই তথ্যখিনিৰ বহুলক হ'ব 2, অৰ্থাৎ অপশ্যন চি।